বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ প্ৰাক বৰদিন উদযাপন। কালি বৃহস্পতিবাৰে সন্ধিয়া 4 বজাৰ পৰা স্থানীয় বিধায়ক তথা B.T.R উপমুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ বাসভৱনত প্ৰাক বৰদিন উদযাপন কৰে। বিধায়ক বসুমতাৰীৰ আমন্ত্ৰণ মৰ্মে আগন্তুক বৰদিন উৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰাক বৰদিন উপলক্ষে প্ৰাৰ্থনা সভা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। উক্ত প্ৰাৰ্থনা সভাত যীশু খ্ৰীষ্টৰ ধৰ্মীয় পৰম্পৰা আৰু যীশুৰ মাহাত্মা সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকসকল উপস্থিত হোৱাৰ উপৰিও বিভিন্ন দল সংগঠন, মহিলা গোট, ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ লগতে পৰিয়ালবৰ্গক শুভ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। ওদালগুৰিৰ জিলা উপায়ুক্ত ডাক্তৰ সাদনেক সিং, B.T.R কাৰ্যবাহী ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী, অতিৰিক্ত সহকাৰী আয়ুক্ত নীলাক্ষী বৈশ্য উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে। নিশা সকলোৱে প্ৰীতি আহাৰ গ্ৰহণ কৰে। ইপিনে বিধায়ক তথা B.T.R উপমুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে নিমন্ত্ৰিত অতিথিসকলক আৰণাইৰে সম্ভাষণ জনায়। স্যার, আগন্তুক বৰদিন আৰু নতুন বছৰৰ শুভেচ্ছা দিলোঁ আপোনাক। আৰু এই বৰদিন আৰু নতুন বছৰ উপলক্ষে আপুনি ৰাইজক কি মেছেজ দিব? যিশুৰ জন্ম দিৱস হিচাপে খ্ৰীষ্টীয় বিশ্বাস কৰা মানুহবিলাকে উদযাপন কৰে। বহু সময় দেখা যায় যে কোনে এটা ঠাইত বিভিন্ন জেগাৰ পৰা একত্ৰিত হয়, তেনেকৈ খ্ৰীষ্টীয় ভাই ভনীসকলে বৰদিন উদযাপন কৰিবৰ কাৰণে একত্ৰিত হ'ব নাপায়, কাৰণ তেওঁলোকে নিজৰ নিজৰ ঘৰত গুচি যায়, নিজৰ গাঁৱত গুচি যায়। সেইকাৰণে একেলগে বৰদিন উদযাপন তেওঁলোকে বৰদিনলৈকে থাকিব নোৱাৰে। আৰু তেওঁলোকে সেইকাৰণে তেনেকৈ অঞ্চলত থকাবিলাক যিবিলাক টাউনত বিভিন্ন ঠাইৰ পৰা আহিব বসবাস কৰে, গাঁও অঞ্চলৰ পৰা আহি তেওঁলোকে বৰদিন অৰ্থাৎ 25 তাৰিখৰ আগতে বৰদিনৰ নামত একত্ৰিত হৈ ঈশ্বৰক সেৱা কৰাৰ উপৰি একেলগে ভোজ ভাত কৰে। আৰু আজিৰ এই আয়োজনটো তেনেকুৱাই বিভিন্ন ধৰ্মৰ সকলোকে অলপ অলপ সময় দিবলৈ আমি চেষ্টা কৰিছোঁ। মই অনুৰোধ কৰিছোঁ আমাৰ আদিবাসী গ্ৰুপ বেঞ্চ আপোনালোকক আমি 3 মিনিট সময় দিয়া হ'ব। বসবাস কৰি আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে, আমাৰ অঞ্চলৰ শান্তিৰ কাৰণে কাম কৰিব পৰা সময়ত তেনেকুৱা এটা পৰিৱেশ আমি পাওঁ, তাৰ কাৰণে আমি এই উৎসৱটো আয়োজন কৰিছোঁ। আৰু লগতে আজি এই উদযাপনৰ লগতে বৰদিনৰ বিভিন্ন বিশ্বৰ মানুহে উদযাপন কৰিব। লগতে আমাৰ নতুন 2024 ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক, সকলো অপায়ক আৰু শান্তিৰ পৰিৱেশ দি এই শান্তিৰ পৰিৱেশ আমি আমাৰ অঞ্চলৰ কাৰণে, আমাৰ গাঁৱৰ কাৰণে, আমাৰ গোটেই দেশৰ কাৰণে, গোটেই সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে আমাক শক্তি দিয়ক, বল দিয়ক, জ্ঞান দিয়ক, সেই শুভেচ্ছা মই জনাইছোঁ। ছাৰ, আপোনাৰ বিশেষ কিবা পৰিকল্পনা নতুন বছৰ উপলক্ষে? মোৰ বিশেষ পৰিকল্পনা বুলি ক'বলৈ একো নাই। আচলতে যিহেতু ৰাইজৰ ছাৰ, ৰাইজৰ কাম কাজৰ কথাই সাধাৰণত